ফিগাৰটো বেয়া নহয়। ফিগাৰটো দেখিয়ে মই একে পগল হৈ গ'লো দেই। কি মজা। আপুনি কি কৰিছে পিছফালে মনে মনে? নহয় মানে কেতিয়াবা আগফালৰ চোতালখন বুলিয়ে নহয়, পাছফালৰ চোতালখনো ভাল লাগে জানা পখিলী। কি যে কয়, কওক এতিয়া কিয় আহিছিলে? নগেন কলৈ গ'ল? নগেন অলপ আগতে পিণ্ডগুৰি বজাৰ গৈছে, আজি দেওবাৰ যে। হয় নেকি? কি চাইছে? নহয়, নগেনক কৈছিলোৱে একেলগে যাম বুলি, সি আগতীয়াকে গুচি গ'ল। বাৰু যি নহওক, সি গ'ল, তুমিতো আছা ঘৰত। কি যে কয়, বহক বহক বহক, চাহ বনাম বহক। বহিম বাৰু, চাহ পিছত বনাবা, আহা অকণ বহা, কথা পাতো, আহা বহা, বহা। এনেকে নাটানিব, শহুৰ দেউতা আছে ঘৰত আকৌ। এই হ'ব দিয়া। এই বুঢ়াটো একে খুব চিয়ানা, এনে কেনেকে থাকে কওক এতিয়া। বাকী দিনক দিনে বৰ একদম হৈচং একে বৰ মৰম লগা যদি হৈ পৰিছা। কিহৰ লাজ? নাই আকৌ আমাৰ ওলাই গৈছে যে ঘপককে আহি যাব। বজাৰত সময় লাগে দিয়া। সময় লাগে, মানে আমাৰ এতিয়া বজাৰ গৈছে যে সেইটো বাগান আহে, তেঁতুলগুৰিলৈকে গেলামান খাই আহিব। ময়ো কৈছিলো যাম বুলি, দুটামান ঘৰৰ বজাৰ আমাৰ ৰঙিলিও দিছিলে নহয়। আপুনি আকৌ তেওঁৰ লগত গেলা খায় নেকি? চলে আৰু কেতিয়াবা অকণ। আমাৰ একে গলেই হ'ল, বাগৰি আহে। বজাৰৰ বেগ বিলাকো তোমালোকে জানো লিষ্টখন কম দিয়া, দাঙিবলৈ হলেতো এনাৰ্জি ড্ৰিংক অকণ লাগে। নকব, আমাৰহে একেবাৰে কষ্ট নহয় যেন, ঘৰত কিমান কাম থাকে। সেয়া কষ্ট, মাইকী মানুহৰ কি কষ্ট। সেই ৰংগিলীক সুধিব, তাই ক'ত পিছে? তাই আছে, ঘৰতে আছে। মই বোলো কৈ থৈ আহিলো পখিলী গিৰিয়েকৰ লগত বোলো নগেনৰ লগত যাওঁ, বজাৰৰ পৰা আহোঁগৈ। দুইটা একেলগে যোৱা প্লেনিং আছিলে। কিন্তু তোমাৰ মানুহটো আগতীয়াকে গুচি গ'ল বাৰু, গ'ল ভালেই হ'ল। আজি তোমাক অকলশৰে পালো। কিয় আঁতৰি বহিছা? অকণ ওচৰলৈ আহাচোন। নাটানিব কিয়? ভয়ো লাগে দিয়কচোন। বা ইমান মস্ত আৰু কোমল হাতখন, একে নৰম। নকৰিব দে। কি কৰে? বৰ কোমল। হ'ব দিয়ক, আপুনি বহক, মই চাহ আনো দেই। দিগেন কেতিয়া আহিলা? এয়া বেছি দেৰি হোৱা নাই, অলপ আগত আহি পাইছোহে। আহক বহক। পিছে আপোনাৰ গা চা চব ঠিকে আছে? ঠিকে আছে? ঠিকে আছে। এইটো কমাইছে নে বাঢ়িছে? এইটো অলপ বাঢ়িছে। চকুতে গম পায়, আপোনাৰ চকু হাঁহিলেও মেল নাখায়। কি ক'ব আৰু, বয়সৰ দুখ ন। চাহ লওক দেই, চুলিখিনি বৰ দিগদাৰি কৰি থাকে। শহুৰকো দিয়া।